हेलो दोस्त, আজি मैं आपनालोকক पृथ्वीर किछुमान भूतिया रेलवे स्टेशनर विषये कब गई आছো। पृथ्वीर किछुमान एनेकुवा रेलवे स्टेशन आछे जत नेকি भूत प्रेत बास करे। यार भितरत किछुमान रेलवे स्टेशनটো भूतर कारणे बন্ধই কৰি দিয়ে। आहक यार বিষয়ে জানি লও যত ভূত প্রেত থকা বুলি জনা যায় আৰু মানুহে তাত যাবলৈ ভয় খাই থাকে। বেগুনকোটৰ रेलवे स्टेशन এই স্টেশনক ভূতৰ স্টেশন বুলি কোৱা হয়। 1970 চনত এজন স্টেশন কৰ্মচাৰীয়ে এজন মহিলাক বগা শাৰীত দেখা পায় আৰু তাৰ পিছতে সেই মানুহজনৰ মৃত্যু হৈ যায়, যাৰ ফলত এই স্টেশন বিৰান হৈ যাব ধৰে। 2009 চনত এই স্টেশন মমতা বেনাৰ্জীয়ে আকৌ এই বুলি খুলি দিয়ে যে তাই ভূতৰ ওপৰত বিশ্বাস নকৰে। এডি সুকম্বি ৰেলৱে স্টেশন এই ৰেলৱে স্টেশন ইংলেণ্ডত অৱস্থিত আছে। এইটো এনেকুৱা জেগাত হয় যত আপুনি এতিয়া যাব নোৱাৰে, কিয়নো 2009 চনত এই স্টেশন বন্ধ কৰি দিয়া হয়। ইয়াৰ বন্ধ কৰাৰ আগৰ কথা কোৱা হয় যে এই স্টেশনত বহুতো কেইটা ভূত দেখা গৈছিল। এজন ৰেলৱে ড্ৰাইভাৰে ইয়াত সুইচাইড কৰি দিয়ে, অৰ্থাৎ আত্মহত্যা কৰে। পিছত তাৰ আত্মা ইয়াত কেইবাবাৰো দেখা যায়। আজিও এই স্টেশনৰ ওচৰত থকা ৰোডৰ পৰা মানুহে সেই ড্ৰাইভাৰৰ ভূত দেখা পায়। ৱাটাৰফ্ৰণ্ট ৰেলৱে স্টেশন এই স্টেশনত থকা বিল্ডিংবোৰ ভূতীয়া বিল্ডিং বুলি কোৱা হয়। তাৰ লগতে এই স্টেশন বহুতো ইম্পৰ্টেণ্ট জংচন হয়, কিয়নো মানুহে ক'ৰবাত যাতায়াত কৰিবলৈ হ'লে এই স্টেশনত ৰেল চেঞ্জ কৰিবলগীয়া হয়। এই স্টেশনৰ ৰেলৱে গাৰ্ডে ভূতৰ ছবি দেখা পায়। এজন ৰেলৱে কৰ্মচাৰীৰ আত্মাও ইয়াত দেখা পায় যিয়ে মৃত্যুবৰণ কৰিছিল ইয়াত। ফেণ্টনেছ মেট্ৰ' ষ্টেশন এই ৰেলৱে ষ্টেশন মেক্সিকোত অৱস্থিত আছে। ইয়াৰ ওচৰত দুটা কবৰস্থান আছে আৰু ইয়াৰ সুৰংগত মানুহৰ চিল্লোৱাৰ শব্দ শুনা যায়। কিছুমান মানুহেতো ইয়াত ভূতৰ ছবিও দেখা পায় যি গায়ব হৈ যায়, আৰু ইয়াৰ দিৱালৰ ওপৰেদি মানুহে চলি থকা ভৰিৰ শব্দ শুনা পায়। বিচেন MRT ষ্টেশন ছিংগাপুৰৰ এই ষ্টেশন কবৰস্থানৰ ওপৰত বনোৱা হয়। 1989 চনত যেতিয়া এই ষ্টেশন বনোৱা হয় তেতিয়াৰ পৰাই ইয়াত ভূতৰ সংকেত পোৱা যায়। কিছুমান মহিলাটো অদৃশ্য হাতেৰে সিহঁতক ধৰি থকা বুলিও কৈ থাকে, আৰু কিছুমানেতো মূৰ কটা মানুহ দেখা পাই থাকে। এই জেগাৰ ভয়ংকৰ অৱস্থা তেতিয়া হৈছিল যেতিয়া ট্ৰেইনৰ ওপৰেদি চলি থকা শব্দ মানুহে শুনা পাই থাকে। মেকবেৰী ফিল্ড ৰেলৱে ষ্টেশন ইয়াত এজনী যুৱতী ছোৱালীৰ আত্মা ঘূৰি থাকে, যাৰ গোটেই গা তেজৰ দ্বাৰা ৰঙীন দেখা যায়, যাৰ চিঞৰি থকাৰ শব্দ বহুতো মানুহে শুনা পায়। আৰু য'ত তাই চিঞৰি থাকে সেই ঠাইত ৰেলৱে ষ্টেশনত বহি ৰেলৱে ট্ৰেকবোৰ খঙেৰে চাই থাকে। ইউনিয়ন ৰেলৱে ষ্টেশন অফ আমেৰিকা এই ষ্টেশন 1995 চনত বন্ধ কৰি দিয়া হয়। এই ষ্টেশনৰ তলিঘৰত এটা ভূত থাকে, যাক ৰেলৱে কৰ্মচাৰীয়ে মৰমত ফ্ৰেড বুলি মাতি থাকে, কিয়নো ই কাৰো ক্ষতি নকৰে আৰু যিটো ৰুমত ফ্ৰেড থাকে সেই ঠাইত কোনেও নাযায়। মানুহে ফ্ৰেডক ৰেলৱে কৰ্মচাৰীৰ পৰা পলোৱা দেখা পায়। গ্লেন ইডেন ৰেলৱে ষ্টেশন এই ৰেলৱে ষ্টেশন নিউজিলেণ্ডত আছে। এই ষ্টেশন বনোৱাৰ কাৰণ হ'ল যাতে ডেড বডিবিলাক সিহঁতৰ পৰিয়াললৈ সহজভাৱে পঞ্চাই দিব পাৰে। 2011 চনত এই ষ্টেশনত এটা কেফ খোলা হয় য'ত ভূতৰ ছায়া দেখা যায়। মানুহে কয় যে এই ছায়া এলেক নামৰ এজন ব্যক্তিৰ হয়, যি ইয়াত ৰেলৱে কৰ্মচাৰী আছিল, যাৰ মৃত্যু 1984 চনত এটা দুৰ্ঘটনাত হৈ যায়। মানুহে এলেকৰ আত্মা এই কেফত দেখা পায়। দ্বাৰকা ছেক্টৰ 9 মেট্ৰ' ষ্টেশন নাইট শ্বিফ্টত কল চেণ্টাৰত কাম কৰি থকা কৰ্মচাৰীসকলে এটা আবেদন কৰে যে এই ঠাইত মানুহক কোনোবাই চৰিয়াই থাকে, আৰু সিহঁতে এইটোও কয় যে সিহঁতৰ চেণ্টাৰৰ আগত এজনী মহিলা দেখা পায় যিয়ে বহুত স্পীডত আগে আগে দৌৰি থাকে আৰু পলাই যায়। ইয়াক জনাৰ পিছত হয়তো কোনেও এই ঠাই পাৰ হৈ যাব নিবিচাৰিব। তো হে দোস্ত, এয়া আছিল পৃথিৱীৰ কিছুমান অতি ভয়ানক ভূতীয়া ৰেলৱে ষ্টেশন। আপুনি কি কয়, এই পৃথিৱীত সঁচাকৈ ভূত আছেনে? আমাক কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ' তলত থকা ৰেড কালাৰৰ ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক আৰু ছাবস্ক্ৰাইব কৰক। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।